গুড মৰ্ণিং সকলোকে। মই এটা ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম। মানে কাম বন কৰি মেলি চাহ তাহ খাই সকলোখিনি কাম কৰি এতিয়া আজৰি হৈছোঁ। আজিৰ দিনটো মানে কি কৰিম মানে ভাবিয়ে মানে ইমান গৰম পৰিছে, ধৰি লওক বেলেগ কামো নাই, কি কৰিম মানে ভাবি আছোঁ তেনেকুৱাতে ভাবিলোঁ মানে গডৰেজটো যে নিজৰ কাপোৰযোৰত মানে থওঁ, সেই গডৰেজটো ইমানেই মানে খেচেং মেচেং হৈ আছিলে নহয়, কি ক'ম মানে। যিহেতু ক'ৰবালৈ যাওঁতে মানে কাপোৰবোৰ টানিতে চব পৰি আহে এনেকৈ, যেতিয়া মানে লৰি হয় আৰু ক'ৰবাত যাবলৈ, তেতিয়া কাপোৰবোৰ যেতিয়া টানি দিওঁ নাই মানে কি পিন্ধিম এনেকৈ হৈ কিনে মানে যেতিয়া কাপোৰবোৰ টানি দিওঁ গোটেই মানে মোৰ পৰা একদম থাপথাপকৈ পৰি আহে। আৰু পৰি অহাৰ পিছত আকৌ তেতিয়াতো নেযাব, আৰু তেতিয়া দেৰিও হয় ন ক'ৰবালৈ ওলাব সময়ত, তেতিয়া মানে গডৰেজত নাচাওঁ আৰু মানে এনেকৈ কাপোৰবোৰ বহাই থৈ দিওঁ আৰু মানে নেচাওঁ গডৰেজত কাপোৰখিনি ভৰাই এনেকৈ মাৰি থৈ দিওঁ। তেতিয়া ভাবোঁ আকৌ বেলেগ এদিন কৰিম আৰু কামটো এনেকৈ বুলি ভাবোঁ। মানে সেই ভাবোঁ বেলেগ এদিন কৰিম বুলি ভাবিলে থাকিয়ে যায় আৰু নকৰিম এনেকৈ থাকিয়ে যায়। কৰিম এনেকুৱাকৈ মানে সদায় থাকে। আজি ভাবিছোঁ সেই কাপোৰখিনি জাপোঁ, গডৰেজটো ঠিক কৰোঁ, চাওঁ কিনো কৰোঁ আজি দিনটো আপোনালোকক দেখাওঁ আৰু সোনকালে মানে মোৰ কিনাই ধৰি হাতখনে বিষাইছে, দেখাই দিছোঁ আপোনালোকক। এয়া চাওকচোন, গোটেই মানে খেচেং মেচেং এনেকুৱা হৈ আছে মানে, দেখিছে নাই কেনেকুৱাকৈ মানে হৈ আছে, মানে কি ক'ম বুজাব নোৱাৰোঁ। মানে সেইকাৰণে চব কাপোৰ এনেকৈ আনি বিচনাত চব এনেকৈ ঢালি থৈছোঁ, বিচনাত চব ঢালি লৈছোঁ আৰু যেইখিনি আজি জাপি মানে কমপ্লিট কৰি দিওঁ। নাজানো আৰু কিমান সময় লাগে দেই, সময়টো বহুত লাগিব মানে, কি ক'ম আৰু দেখিছে নাই কেনেকৈনো চিজিল কৰোঁ ভাবিয়ে নাপাওঁ মানে। সেইবাবে সকলোখিনি লৈ লৈছোঁ আৰু একদম চিজিল কৰি যাম এতিয়া ফালৰ পৰা। আপোনালোকে ভিডিঅ'টো চাই থাকক মই কেনেকৈ চিজিল কৰোঁ। নাজানো আজি কিমান দেৰি লাগে, মুঠতে দেখিয়ে মোৰতো ঘূৰাই গৈছে। একো নাই, লাহে লাহে কৰি থাকোঁ, কিমান দেৰি লাগিব আপোনালোকেতো দেখিবই, গতিকে চাই থাকক। মই জাপি লওঁ ভিডিঅ'টো দেই। ইমান সময় লাগিছে নহয় মই প্ৰথমতে মানে বোৱা কাপোৰবোৰ ছাইড কৰি দিছোঁ আৰু কিনাবোৰ ছাইড কৰি লৈছোঁ। তেতিয়া মানে মই ক'ৰবাত পিন্ধি যাবলৈ ধৰি লওক ঘপককৈ সুবিধা হ'ব, সেইবাবে এনেকৈ লৈছোঁ। এইখিনি মানে এনেকৈ বোৱাবোৰ এনেকৈ ছাইড কৰি লৈছোঁ, এনেকৈ ধৰি লওক চাদৰখিনি এনেকৈ কৰি লৈছোঁ আৰু এনেকৈ মই ভৰাই যাম। আৰু কাপোৰ জাপি থাকোঁতে মানে বস্তু এটা দেখা পালোঁ। এই কাপোৰযোৰ যে দেখিছে, এই কাপোৰযোৰ মানে বহুত পুৰণি, এতিয়া বেছি হ'লেও 10-12 বছৰ মানে কম হোৱাগৈ নাই কাপোৰযোৰ, 10-12 বছৰ বেছিয়ে হ'ব চাগে কাপোৰযোৰ। যেতিয়া মানে মোৰ ভণ্টিৰ তুলনি বিয়া হৈছিলে, তেতিয়া মোক পিন্ধিবলৈ মোক আইতাই খুব মৰমত এইযোৰ কাপোৰ কিনি দিছিলে। আৰু এই কাপোৰযোৰ মানে মিচিঙে দেখিছে নহয়, মিচিঙে বচা আছিলে, মানে মিচিং মানুহে মানে বোৱা আৰু এই কাপোৰযোৰ মোক বা এজনীয়ে এপাল লৈছিলোঁ কাপোৰযোৰ। এই কাপোৰযোৰ মই মানে আজি মানে কাপোৰ খুচৰি থাকোঁতে কাপোৰযোৰ পালোঁ, বহুত ভাল লাগে মানে কাপোৰযোৰ পিন্ধিবলৈও আৰাম, মানে খুব ধুনীয়া কাপোৰযোৰ। কাৰ ভাল লাগে বাৰু এনেকুৱা মিচিং ডিজাইনৰ কাপোৰবোৰ, ভাল লাগে ন। আৰু যেতিয়া মানে বহুত পুৰণি হৈ যায় স্মৃতি হিচাপে থৈ দিওঁ, মানে তেতিয়া মনত পৰে কাপোৰযোৰ কেতিয়া লৈছিলোঁ বা কোনে লৈ দিছিল। সেই এতিয়া মানে ঘপকৈ জাপি থাকোঁতে কাপোৰযোৰ পালোঁ, আইতালৈ এতিয়া মনত পৰি গ'ল মানে ঘপকৈ, মোক এইযোৰ আইতাইহে লৈ দিছিলে, এনেকুৱাকৈ মানে মনত পৰি গ'ল আৰু কাপোৰযোৰ দেখিয়ে আইতালৈ আজি ঘপকৈ মনত পৰি গ'ল আৰু এনেকৈ মানে জাপি থাকোঁতে ওলাই গ'ল আৰু কাপোৰযোৰ। আৰু দেখিছে মই কাপোৰ জাপি চাওঁ, পোৱালে কি কৰিছে এইবোৰ মানে পূৰা চাদৰ পিন্ধি আছে, ক'ত কি মানে পচন্দ নহয় মোৰ কাপোৰবোৰ, আৰু খেচেং মেচেং কৰিছে মানে তাই, মোৰ ঘূৰাই গৈছেগৈ। মানে উলিয়াই ল'লোঁ, কিন্তু এইসোপা জাপোঁ কেনেকৈ তাকে ভাবিছোঁ। চাওকচোন ইমানবোৰ কাপোৰ আছে, মাইকী মানুহ কিন্তু ক'ৰবাত যাবলৈ এখন বা ক'ৰবাত কিবা এটা হ'লে খাবলৈ যাবলৈ কাপোৰ নাথাকে, মোৰ ঘুমাই থাকিব লাগে, কি পিন্ধিম কি নিপিন্ধিম।
সকলোৰে হয়নে বাৰু এনেকুৱাখিনি হৈ থাকে মানে মাজে মাজে কি পিন্ধিম কি নিপিন্ধিম এইবোৰক লৈ মানে চিন্তা। পূজাটো আহি আছে, পূজাৰ বাবে কিনো পিন্ধি পূজা চাবলৈ যাম, কি নিপিন্ধিম সেইবোৰকে লৈ ভাবি থাকোঁ আৰু। চাই থাকোঁ তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজি। লাগিছে যাবলৈ ইমান কিচেন মাচেন হৈ আছে, ফুল খাই আছে নহয় কি ক'ম। কাপোৰ জাপি হোৱাই নাই আৰু দেই কি ক'ম। দেখিছেই জাপি আছোঁ লাহে 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 মানে গোটেইবোৰ খিচিং মিচিং হৈ আছে, নতুনকৈ আকৌ যাব লগা হৈছে। এনেকৈ নাই হোৱা বাৰু। বেটি নিচিবাচোন ইমানকৈ, মানে মোৰ বহুত ডাঙৰ প্ৰব্লেম এটা হৈছে। কি ক'ম আৰু প্ৰব্লেমটো মানে ডাঙৰেই এতিয়া। মানে দুযোৰমান খুব ধুনীয়া ধুনীয়া কাপোৰ আছিলে, মানে ভাল কাপোৰ আৰু ব্লাউজবোৰ ধুনীয়াকৈ চিলোৱা আছিলে। এতিয়া দেখিছোঁ মানে চাইছোঁ আৰু মোৰ মানে খুব ভাল লাগিছিলে, মানে নিজৰ পচন্দত চিলাইছিলোঁ আৰু মানে পিন্ধিবলৈ এতিয়া খুব মন আছিলে। আৰু তেতিয়া পিন্ধিব নোৱাৰিছিলোঁ, পোৱালিজনী যিহেতু সৰু হৈ আছিলে, ডিজাইন চিলাইছোঁ মানে অলপ সময়ৰ কাৰণে পিন্ধিব পাৰোঁ আৰু এতিয়া যেতিয়া পোৱালিজনী ডাঙৰ হ'ল পিন্ধিব পৰা মানে সময় আৰু কাপোৰযোৰ এনেকৈ মানে ডিজাইন দি চিলাইছিলোঁ আৰু আগফালে এনেকুৱাকৈ মানে আগফালে বন্ধ এনেকুৱা টাইপত চিলাইছিলোঁ। আৰু এতিয়া মানে মই কাপোৰযোৰ চাইছোঁ যে মই ক'ৰবাত পিন্ধি যাব পাৰিম নেকি বুলি মানে ব্লাউজটো মানে মোক ভাল লাগে, কিবা এটা মানে ডিজাইনটো ভাল লাগে, ধৰি লওক ফিল যিখিনি চিলাই দেখাইছোঁ বাৰু আপোনালোকক দেখাম বাৰু। তাৰপিছত মানে এতিয়া যিযোৰ পিন্ধি চাইছোঁ নহয় কি ক'ম আৰু আপোনালোকক চাব হা। আপোনালোকৰ কেতিয়াবা হৈছেনে বাৰু এনেকুৱা নক'ব। এইটো চাওক এতিয়া মানে এইটো
নেযায় দেখিছে নাই এইডোখৰতে মানে লাগি ধৰে ব্লাউজটো এইডোখৰত এনেকৈ নোসোমায় মানে বহুত কাপোৰ এনেকৈ বেয়া হৈ গৈছে আৰু পিন্ধিব নোৱাৰা হৈ গৈছে দেখিছে নাই ব্লাউজটো নেযায় এনেকৈ ইমান ধুনীয়া লাগে নহয় ব্লাউজ দেখিছে নাই খুব ধুনীয়াকৈ চিলাইছিলোঁ এনেকৈ দি দিছিলোঁ এনেকৈ পিন্ধিবলৈ মানে এতিয়া চিলাই ভাবিছোঁ মানে এতিয়া চিলাই কৰিব পাৰিনে নোৱাৰি চাওঁ বুলি লৈছোঁ ইয়াত যে পাৰিম মানে এইটো কাপোৰ দিছিলোঁ মানে এই কিছুমানে যে কাপোৰ নথয় ন কিছুমান দৰ্জি আৰু কিছুমান দৰ্জিখনে ধুনীয়াকৈ কাপোৰ থৈ দিয়ে আৰু এনেকৈ মোৰ ইমান কণ মানে থৈ দিছিলে আৰু এই এতিয়া ডাঙৰ কৰিব পাৰিম তেতিয়াহে দেখি মানে ভাল লাগিছে আৰু মানে এইটো ব্লাউজটো মই পিন্ধিব পাৰিম বুলি আপোনালোকৰ হয়নে কেতিয়াবা এনেকুৱা কণ্ডিশ্যন জনাবচোন বাৰু মোক কমেণ্ট বক্সত ব্লাউজ যেতিয়া চাই আছিলোঁ নাই আৰু এটা দেখিব চাব হা এই ব্লাউজটো মই মানে ইমান ধুনীয়াকৈ চিলাইছিলোঁ এনেকৈ এই ব্লাউজটো এনেকৈ ইমান ধুনীয়াকৈ মানে কাপোৰযোৰ মোৰ খুব ধুনীয়া খুব প্ৰিয় কাপোৰযোৰ সেইযোৰ এনেকৈ চিলাইছিলোঁ এইটো ডিজাইনাৰত আৰু এনেকৈ লেছ দি লৈছিলোঁ মানে খুব ভাল লাগে ন কেতিয়াবা মানে ভাল লাগে আৰু পিন্ধিবলৈ মন যায় আৰু এতিয়া চাবলৈ কাপোৰযোৰ মানে দেখাইছোঁ মই আপোনাক এইযোৰ মানে একেই কণ্ডিশ্যন হৈ আছে চাব এইযোৰ নাহেই মানে নাযায় ওপৰলৈ নাযায় এইটো চাওক এইটো ওপৰলৈ নাযায় আৰু এইটো পৰা মানে গাঁঠিটোৰ পৰা নাযায় ইয়াতে মানে এনেকৈ লাগি ধৰে আৰু বেছিকৈ টানো নাই এনেই কাপোৰটো ফালি গৈছে আৰু মানে এইটো মানে এই দেখিছে নাই এই মানে ইমানকণহে থ'লে মানে মইতো ডাঙৰো কৰিব নোৱাৰোঁ আৰু দেখিছে নাই এইটো ডাঙৰ কৰিব নোৱাৰোঁ আৰু এতিয়া ইমান ধুনীয়া চিটৰ কাপোৰযোৰ ব্লাউজটোৱে যদি বেয়া হৈ গ'ল মানে পিন্ধিবলৈ মন নাযায় মানে বেলেগ ব্লাউজৰ লগত যিহেতু খুব আশাৰে চিলাইছিলোঁ বেছিকৈ পিন্ধিব নাপালোঁ দুবাৰ নে তিনিবাৰহে পিন্ধিলোঁ চাই কাপোৰ দেখিছে নাই ইমান ধুনীয়াকৈ চিলোৱাৰ পিছতো নাপালোঁ পিন্ধিবলৈ আৰু এইটো মানে বেছিকৈ হেৰি কৰিব নোৱাৰি এইটো কাপোৰযোৰ এনেকৈ ফিচিকি মানে এনেকুৱা হৈ গৈছে আৰু আজি সেই কাপোৰ যাবতেহে দেখিলোঁ এইটো দেখিছে নাই এনেকুৱা টাইপৰ হৈ গৈছে মানে এৰি গৈছে মানে মই ডাঙৰ কৰিব বিচাৰিছিলোঁ পাৰি নেকি বুলি চাইছিলোঁ কিন্তু নোৱাৰিলোঁ যিহেতু কাপোৰৰ ভিতৰত একদম কম দিলে যে সেইবাবে নোৱাৰিলোঁ আৰু কি ক'ব আৰু হয়ে ন এনেকুৱা মোৰ খুব বেয়া লাগে ন যেতিয়া মানে ভাল লগা কাপোৰযোৰৰ ব্লাউজটো সৰু হৈ যায় মানে অকণমান আগতকৈ সফল হৈছোঁ বাবেই সৰু হৈ গ'ল আৰু কি ক'ব মোৰ মতে এতিয়া কাপোৰবোৰ জাপি মেলি হৈছে আৰু দেই কি ক'ম বহুত সময় লাগিলে মানে এটালৈকে জাপোতে নক'ব আৰু তাতে ছোৱালীজনী ইমান উৎপাত আজি সেইখন ভাল লাগিছে আৰু এয়া হৈছে আৰু চাই থাকিব ভিডিঅ'টো এতিয়া যাওঁ বেলেগ কাম বন কৰি লৈ আজৰি হওঁগৈ আৰু দেই কাপোৰ কানি জাপি লৈ এতিয়া বাহিৰত বহি আছোঁ ইমান গৰম আজি ন এতিয়া অকণমান ছাঁ হৈছে আৰু তাৰপিছত আহিলোঁ আৰু আহি বহি আছোঁ এতিয়া এইখিনি ৰবাব টেঙা যে আছিলে মই গছজোপা দেখাইছিলোঁ আকৌ ভিডিঅ'ত ভাবিছোঁ গছজোপা ৰবাব টেঙা এটা পাৰোঁ আৰু ৰাতি আনি খাই চাওঁ কেনেকুৱা লাগে বেটিও খাবলৈ একদম লৈ আহিছে এইফালে আহা বেটি এইফালে আহা ইচ্ছা গৰম ইমানেই গৰম উঠিছে মানে কাপোৰ খুলি দিছে ইমান গৰম উঠিছে তাই গৰম উঠিছে কিমান ইমান গৰম উঠিছে বহুত গৰম উঠিছে এতিয়া টেঙা গুচাই লওঁ মানে খোৱাই নাই এই লগৰজনী যে আহিছিলে তাইক দিলোঁ তাৰপিছত আমি আজিলৈকে টেষ্ট কৰাই নাই মানে খাই চোৱাই নাই হৈছে নাই আজি খালেহে গম পাম আৰু খাবলৈ হৈছে নে নাই হোৱা তেতিয়াহ'লে মই গুচাই মেলি একেবাৰে শেষত আপোনাক দেখাইছোঁ দেই এই আমুক টেঙাৰে দি বেটি দিছোঁ জলকীয়া নিদিয়াকৈ লৈছে তাই এনেকৈ আৰু মই জলকীয়া সানি খাইছোঁ খুব ধুনীয়া আছে আৰু অকণমান দিনৰ পিছত খাবলৈ বেছি ধুনীয়া হ'ব মানে কাৰ বাৰু এনেকৈ দেখিলে দুখ লাগিছে খাবলৈ মন গৈছে মই খুব বেছি ভাল পাওঁ খাই মানে এনেকুৱা টেঙা চাওক না কিমান ধুনীয়া হৈছে খাবলৈ খাই চাওঁ দেই অকণমান বহুত টেষ্টি দেখি লোভৰ পানীও কাৰ ওলাইছে বাৰু কৰি ল'লোঁ এতিয়া জলকীয়া নিমখ সানি এতিয়া খাই লওঁ খুব টেষ্টি হৈছে খাবলৈ
কি ক'ম মানে খুব টেষ্ট আছে। আৰু ৰস আছে কিন্তু ইয়াৰ পৰা আমি অকণমান ওলাই আহিছিলোঁ আৰু দেখিলোঁ চব ইমান বেয়া হৈ আছে পথাৰখন। ধুনীয়াকৈ হৈছিলেহে মই ভিডিঅ' হ'ব গৈ আছোঁ। এনেই অকণমান ওলাই আহিলোঁ। পোৱালীজনীয়ে ইমান উৎপাত কৰিছে, দোকান যাওঁ বস্তু আনিছোঁ। সদায় মানে দোকান আহিবই লাগে। দোকানখন তাতে ওচৰতে হয়, ক'বই নোৱাৰা হৈছে। আজি বতৰটো চাব দেই, ইমান এখন খুব ধুনীয়া হৈছে। তাৰপিছত ধুনীয়া হৈ আছে পথাৰখন। চাওক না ইমান ধুনীয়া লাগে। সেউজীয়া কেনেকৈ পথাৰখন পানী হৈ থাকিলে কেনেকুৱা দেখিছে ন, ৰোৱাবোৰ একদম ডুবি গ'ল। আৰু জেগাখন খুব ধুনীয়া হৈ আছে দেখিছে নাই, একদম মানে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। চাই থাকিব মোৰ ভিডিঅ'বোৰ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, যদি চাই ভাল পায় ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি যাব।